বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট পদ যিহেতু মুকলি হ'বলৈ গৈ আছে আৰু লগতে ইয়াতে অফিচিয়েল অনুসৰি আপোনালোকক সকলোখিনি জনাম। যিহেতু ইয়াতে আপোনালোকে দেখা পাব জেনেৰেল আৰু টেকনিকেল ভেকেঞ্চি। আৰু প্ৰথমতে আমি অফিচিয়েল নটিফিকেশ্যন সকলোখিনি আলোচনা কৰাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী নটিফিকেশ্যন আগতীয়াকৈ পাবলৈ। কৃষি বিভাগৰ ফালৰ পৰা 2500কৈ পদ মুকলি ইতিমধ্যে। আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট চমুকৈ AEA পৰৱৰ্তী পদৰ বাবে ইয়াতে আপোনালোকৰ ক্লাছ 12 পাছ বিচাৰিছে কোৱালিফিকেশ্যন। আৰু লগতে আপোনালোকৰ বাবে এটা সুখবৰ যে গ্ৰেড 3 পদৰ বাবে টেকনিকেল আৰু জেনেৰেল দুটা পদ এই মুক্তি পাবলৈ গৈ আছে। হয় বন্ধুসকল, আমি অফিচিয়েল ডাটা অনুসৰি সকলোখিনি আলোচনা কৰিম। ইয়াতে নেম অফ দি পোষ্ট হৈছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট চমুকৈ AEA আৰু ইয়াতে আপোনালোকৰ পোষ্ট 2500কৈ পদ মুকলি হ'বলৈ গৈ আছে। জেনেৰেল আৰু টেকনিকেল আগতে যদি আপোনালোকে আগৰ নটিফিকেশ্যন চাই তেন্তে দেখিব জেনেৰেল আৰু টেকনিকেল এই দুটা পদ আছিল। যিহেতু জেনেৰেল বুলি ক'বলৈ গ'লে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ ইয়াতে লাগিব আৰু ইয়াতে সকলোৱে আবেদন কৰিব পাৰিব, অনলি 12 পাছ হ'লেই হ'ল। আৰু টেকনিকেল পদৰ বাবে আপোনালোকৰ কিছুমান ডিপ্ল'মা বা এগ্ৰিকালচাৰ চাৰ্টিফিকেট কিছুমান প্ৰয়োজন হ'ব। যদি আপোনালোকে পে পেমেণ্টটো চাই তে গম পাব 14,000 টকাৰ পৰা 60,500 টকালৈ থাকিব। গ্ৰেড পে লগতে গ্ৰেড পে আছে 6,200 টকা। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ওলাব, সেইখিনি নিশ্চয় আপোনালোকে ভালকৈ গম পায়। আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট লাগিব, যিহেতু ইয়াতে গ্ৰেজুৱেটৰ কাৰণে পদ ওলাব সেইটো নিশ্চিত। ইয়াতে ডিপ্ল'মা লাগিব কম্পিউটাৰত 6 মাহৰ মিনিমাম আৰু পে'মেণ্টটো যথেষ্ট ভাল হয় 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেলৰ ইয়াতে আপোনালোকৰ গ্ৰেজুৱেট লাগিব আৰু ডিপ্ল'মা লাগিব 6 মহীয়া চাৰ্টিফিকেটৰ। এতিয়ালৈকে ক'ব নোৱাৰি কি পদ ওলাব আৰু এগ্ৰিকালচাৰ এক্সটেনশ্যন পদটো নিশ্চিতভাৱে ওলাব, সেইটো চিয়'ৰ হয়। পিছৰটো আছে ষ্টেন'গ্ৰাফাৰ, ইয়াতো গ্ৰেজুৱেট লাগিব। আকৌ ষ্টেন'গ্ৰাফি ডিপ্ল'মা উইথ মিনিমাম MS স্পীড 80 WPM। ইয়াত মিনিমাম 6 মাহৰ কম্পিউটাৰত ডিপ্ল'মা থাকিব লাগিব। ইয়াতো পে'মেণ্টটো যথেষ্ট ভাল 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে আছে 8,700 টকা। আকৌ 5 নম্বৰত আছে ষ্টেন'টাইপিষ্ট, ইয়াতো HS পাছ লাগিব। ষ্টেন'গ্ৰাফি ডিপ্ল'মা লাগিব। লগতে 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। ইয়াতো পে'মেণ্টটো ভাল 14,000 টকাৰ পৰা 60,500 টকালৈ। লগত গ্ৰেড পে আছে 6,200 টকা। পিছত ইলেক্ট্ৰিচিয়ানৰ কাৰণে আছে SSLC পাছ লাগিব, 2 বছৰৰ ডিপ্ল'মা লাগিব। 2 বছৰৰ ইলেক্ট্ৰিকেল ডিপ্ল'মা লাগিব ITIৰ পৰা গভমেণ্ট। পে'মেণ্টটো ইয়াতো ভাল 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে আছে 6,200 টকা। পিছত আছে PIFIFS কম্পিউটাৰ, ইয়াত আছে SSLC পাছ লাগিব ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজড ব'ৰ্ড কাউন্সিল ইউনিভাৰ্চিটি উইথ ষ্টেটিষ্টিক্স ইকনমিক্স অৰ মেথামেটিক্স ইয়াতো পে'মেণ্টটো ভাল 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে আছে 6,200 টকা। 8 নম্বৰত আছে মেকানিকৰ কাৰণে লাগিব SSLC পাছ লাগিব ফ্ৰম এনি ৰিকগনাইজড ব'ৰ্ড কাউন্সিল ইউনিভাৰ্চিটি। ইয়াতো 2 বছৰৰ ডিপ্ল'মা লাগিব ইন মেকানিক ফ্ৰম গভমেণ্ট ITIৰ পৰা। পে'মেণ্টটো ইয়াতো ভাল 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে লগত আছে 5,600 টকা। আকৌ আছে 9 নম্বৰত আছে গ্ৰেড 4। গ্ৰেড 4ৰ কাৰণে ক্লাছ 8 পাছ হ'লেই হ'ল। ইয়াতো পে'মেণ্টটো ভাল 12,000 টকাৰ পৰা 35,000 টকালৈ। লগতে গ্ৰেড পে আছে 3900 টকা। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যিহেতু আপোনালোকক জনালোৱেই, মাষ্ট বি এটা কথা হ'ল আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ থাকিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন লগত লাগিব। আৰু যোনসকলে এজ ৰিলেক্সেশ্যন পাব বিচাৰে নিশ্চিতভাৱে পাব। ইয়াতে আপোনালোকৰ যোনখন চিলেবাছ থাকিব সেই চিলেবাছখন শুনি লওক ভালদৰে। চিলেবাছখন হ'ল জেনেৰেল ছায়েন্সৰ কাৰণে 30 মাৰ্ক আহিব। আকৌ জেনেৰেল মেথছৰ পৰা 30 মাৰ্কছ আহিব। জেনেৰেল নলেজৰ পৰা 40 মাৰ্কছ আহিব। টোটেল মাৰ্ক হ'ব 100 মাৰ্কছ। এই সকলোখিনি পদৰ বাবে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব জুলাইৰ পৰা।
গতিকে যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী নটিফিকেশ্যন পোৱাৰ বাবে আৰু বেলেগৰ সহায় হ'বৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায় আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব ধন্যবাদ।